हेलो एवरीवन আজি আহিছে পথাৰত টেঙা খাবলৈ আহিছো আপোনালোকক ভিডিঅ'ত দেখাই থাকিম তাৰ আগতে বস্তু দেখাও ৰব এয়া বাইত বগৰী লাগিছে গাইস বুজিছে নেব খাব হোৱা নাই বাৰু মানে সৰু সৰু হৈ আছে অলপ দিনৰ পিছত খাব পাৰিম আৰু গাইস ফুলক টেঙা খাও গাইস এতিয়া কলপাত কাটিবলৈ আহিছো ইয়া মানে পথাৰতে পথাৰত টেঙা খোৱা মজাই বেলেগ গাইস या আমাৰ বাৰী মানে বাৰীখন ওচৰতে আছে এনে বাৰীৰ পৰা কলপাত কাটি লওঁ গাইস या কলপাত কাটিছে কলপাত কাটি লৈছো তাৰপিছত আমি মজাকে বহি পেলাই সেইখিনি খাম অ চিলকা পাহৰি গ'ল নহয় মেইনতে পাহৰি থাকিলো গাইস আকৌ না যাওঁগে আৰু ঘৰলে জলফাই কমলা মানে বগৰী আনিব পাৰিলোহেঁতেন গোটেইকেইটা টেঙা বেয়া হ'ব যে সেইকাৰণে নানিলো আৰু আমি কাটি খাম বহিলগে বেয়া ইমান ৰ'দ দিছে আমি দুজনী আহিছো মা আহিব খাবলৈ আমি কাটি লওঁ মোক দেখাই দে ওলাই দেখোন দেখালি লগে লগে নৰি গাইস এয়া কাটি ললো জলফাই আৰু হেৰি কমলা কমলা চেটি গাইস এটা খাম গাইস আমাৰ টেঙা খাই হৈ গ'ল এতিয়া গাইস বস্তু দেখাম ৰব ইটা আমাৰ নিউ মেম্বাৰ গাইস কুটিলি ইটা দিছে গাইস কিমান ধুনীয়া হৈ আছে বিটা